14, 13, 12, 11. Hey guys, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কেনে আশা কৰিছোঁ সকলোৱে ভাল আৰু ভালে আছে। তো আজি ৱাকি টকি এটা আনিছোঁ। তো এইটো আনবক্সিং কৰি চাওঁ। 5 কিলোমিটাৰ লং ডিষ্টেঞ্চ আছে। তো এই ৰেডিঅ' হেৰি হয়, চাওঁ ইয়াক আনবক্সিং কৰি মেলি আৰু টেষ্ট কৰি কেনেকুৱা হয়। তো যিহেতু মানে পাহাৰ চাহাৰখিনিত গ'লে মোবাইল নেটৱৰ্ক নাপায় ন, তো তাৰ বাবে এইটো পূৰা বেষ্ট মানে একদম মজা। তো দুটাই অৰ্ডাৰ দিছোঁ এতিয়া বৰ্তমানে। নেক্সট আকৌ যদি হেৰি হয় তেতিয়া আকৌ অৰ্ডাৰ দি দিম আৰু য'ত মানে 16টালৈকে কানেক্ট হয় ৱাকি টকিটো। তো এইটো আনবক্সিং কৰি চাওঁ। তো আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি টিকাটো বজাই ল'বা আৰু মৰম চেনেহ কৰি থাকিবা আৰু ভিডিঅ'বিলাক চাই থাকিবা। ভাল লাগিলে বেয়া লাগিলে মানে লাইক কৰিবা। তো এইটো আনবক্সিং কৰি দিবা। তো এখন মেনুৱেল হয়। থেংক ইউ, ধন্যবাদ। তো এইখন এতিয়া চাইডত থ'লোঁ। ইয়াত এতিয়া এইখিনি বস্তু আছে। এইখিনি 1500 mAh বেটেৰী হয় আৰু এইটো মেইন মাৰ্কটো। তো দেখিছে বাফিং। তো এনেকৈ আছে, যিহেতু এইটো বক্সত দুটা আছে। তো এইখিনি গোটেইখিনি মই ফিটিং কৰি লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ বাৰু। এতিয়া আৰু এইটো এনেকৈ কৰি বেটেৰী ফিটিং কৰি লওঁ দুইটাতে। তো এইটো ফিটিং হৈ গৈছে। তাৰপিছত ইয়াত এণ্টেনা আছে এইকেইডাল। তো এণ্টেনাকেইটাটো লগাই লওঁ। আৰু যিহেতু পাহাৰ মানে অৰুণাচলত বা এনেকৈ কিছুমান ঠাইত মানে নেটৱৰ্ক অলপ দিগদাৰ হয়, BSNL পায়। তো তাতে ফোন নেটৱৰ্ক দিগদাৰ কাৰণে অলপ আমি যিহেতু প্লেনিং এটা আছে আৰু অলপ মানে অৰুণাচলৰ ভিতৰৰ অঞ্চলত যোৱা, তো তাৰ বাবে। আৰু এইটো চাৰ্জাৰ এডপ্টৰ হয়। তো এইটো ইয়াতে দেখিছে, ইয়াত গ্ৰীণ জ্বলিছে। যেতিয়া চাৰ্জত মানে বহাম তেতিয়া এইটো ৰেড জ্বলিব। আৰু এইটো মানে দুটাৰ কাৰণে দুটা এডপ্টৰ হেৰি আছে, চাৰ্জাৰ ছিংগল। তো এনেকৈ লাগি থাকিলে গ্ৰীণ জ্বলিব, গ্ৰীণ জ্বলি আছে। আৰু যেতিয়া চাৰ্জত বহাম তেতিয়া এইটো ৰেড জ্বলিব। আৰু ইয়াত এতিয়া তো এইকেইটা ইয়াত লগাবৰ কাৰণে হেৰি দিছে আৰু এইটো ইয়াত লগাব লাগিব। আৰু ইয়াৰ গ্ৰিপকেইটা দেখিছে ন, ধৰিব মেলিব মানে পূৰা মজা মানে একদম। আৰু এইডাল যাতে হাতৰ পৰা এৰি নাযায়, তো তাৰ বাবে হেৰি দিছে। তো এতিয়া এইটো অন কৰোঁ। অন কৰি পিনে চাওঁ, যিহেতু 5 কিলোমিটাৰ ইয়াৰ ডিষ্টেঞ্চ দিছে, তো চেক কৰিব লাগিব 5 কিলোমিটাৰ। তো এইটো অন কৰি চাওঁ। Power on. 16, তো ইয়াত পাৱাৰ অন 16 বুলি কৈছে। ইয়াত এনেকুৱা মানে 16 কৈছে। তো 14, 13, 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2. এতিয়া মই এইটো 2ত থৈছোঁ। তো এতিয়া এইটো পাৱাৰ অন কৰি লওঁ। Power on. 16, তো পাৱাৰ অন 16 কৈছে, এইটো 16ত আছে। এতিয়া মই এইটো এতিয়া কমাই দিছোঁ। 15, 14, 13, 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, এতিয়া 1। এতিয়া এইটো যিহেতু 2ত থৈছোঁ, তো ইয়াৰো 2ত থৈ দিছোঁ। এইটো 2. 2ত আছে। এনেকুৱা 16টা কানেক্ট হ'ব। তো এতিয়া এইটো PTT এইটো টেপি দিলে মানে ইয়াত ৰেড জ্বলিছে আৰু ইয়াত গ্ৰীণ জ্বলিছে। তো এতিয়া ওচৰত আছে ন, তো এইটো কাৰণে অলপ চাউণ্ডটো হেৰি হৈছে। আৰু এইটো কিহৰ চুইচ গম পোৱা নাই বাৰু। তো এইটো লাইটৰ হয়, লাইটৰ চুইচ। আৰু ইয়াত হেডফোন, এয়াৰফোন ল'ব পাৰিব। তো ইয়াক এতিয়া টেষ্ট কৰা হ'ব, যিহেতু 5 কিলোমিটাৰ দিয়া আছে। তো এতিয়া মই বাহিৰত গৈ ইয়াক টেষ্ট কৰিম। তো এতিয়া ইয়াক টেষ্ট কৰা যাওক, দেৰি নকৰি। সি পাই গ'লো সি জেগা। তো এতিয়া ইয়াত টেষ্টিং কৰিম। যিহেতু 5 কিলোমিটাৰ দিয়া আছে ন, 5 কিলোমিটাৰনো ক'ত টেষ্টিং কৰিব পাৰিম। তো অলপ আৰু যিমানটো লাগে কেমেৰাই দেখিব পাৰি, দেখা পায় তালৈকে চাম কি হয়। তো দেৰি নকৰি ব'লক। আৰু এতিয়া আমি আহি গ'লোঁ একদম ধুনীয়া পৰিৱেশ এটাত, পূৰা বাগানৰ মাজত। এইপিনে ভাইটিক লৈ আহিছোঁ, পোৱালি পূৰা মই এতিয়া দুটাই। আগত যাব, যিমান মানে কেমেৰাই যিমান দূৰলৈকে পায়, মানে ধৰক 1 কিলোমিটাৰ 500 মিটাৰ যিমান দূৰলৈকে পায়। তো ইয়াৰ আগত পঠিয়াই দিছোঁ। আগত যাবগৈ একদম যিমান দূৰলৈকে। তো এতিয়া টেষ্টিং কৰি চাওঁ কি হয়, মানে কিমান দূৰলৈকে টানিব পাৰে আৰু। তো যিহেতু 5 কিলোমিটাৰ কৈছে ন, মজা। এতিয়া ফুল টেষ্টিং কৰা হ'ব এতিয়া। তো পোৱালি সেইপিনে দৌৰি
আৰু পৰিৱেশটো দেখিছে ন একদম পুৰা ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ আছে অঁ হেল্ল' আৰু অলপ আগত যা লাহে লাহে যা বৰষুণ দি আছে পিছল একো নাই চাৰিআলি পাৰ হৈ যা একদম আৰু আগত গৈ থাক মুঠতে কেমেৰা যাতে দেখি নাপায় আৰু কেমেৰাটোত এবাৰ হাতখন হিলাই দে হেল্ল' এবাৰ হাতখন হিলাই দে একো নাই তই পোনে গৈ থাক চিধা যা কেমেৰাত মানে কেমেৰাই যাতে ঢুকি নাপায় হাতখন হিলাই গৈ থাক তই শুনিছ নাই তাতে অলপ দেৰি ৰৈ দে অঁ এতিয়া কচোন তাত থাকি কেনেকুৱা লাগি আছে মজা কি ঠাণ্ডা হাৱা দিছে ফিলিং চালিয়ালে মানে ঠিক আছে আৰু অলপ আগত গৈ থাক পুটখন বহি গৈ আছে ৰ'দ দিছে অঁ ৰ'দটো দিবই ন এতিয়া আৰু গাইছ আপোনালোকে দেখিলে এতিয়া মানে এইটো পূৰা মজাকৈ মানে নেটৱৰ্কৰ কোনো টেনশ্যন নাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা কথা পাতি কেনেকুৱা লাগিলে মজা লাগিলে একো চিম দৰকাৰ নাই নেটৱৰ্ক আকৌ মানে দৰকাৰ নাই বহুত দূৰলৈকে কথা বহুত দূৰলৈকে অঁ এইটো এতিয়া 5 কিলোমিটাৰ দিছে আমি এতিয়া 1 কিলোমিটাৰ নহ'লগৈ 500 মিটাৰমান তাতকৈ বেছি হ'লগৈ অলপ তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তো আজিলৈ বাই